Target gue kan ya. Harapi. সৃষ্টির আধার হিসাবে আরম্ভণী শিল্পী তুমি অনন্য আছে জানো নারী আৰু পুৰুষৰ মাজত পাৰ্থক্য হয় শাৰীৰিকভাৱে যদিও বহুতো পাৰ্থক্য আছে মনোবলত অকণো যেতিয়াৰ পৰাই নাৰী আৰু পুৰুষ খোজে খোজ মিলাব তেতিয়াৰে পৰা সমাজখন হ'ব সুস্থ হ'ব সমাজখনক পূৰ্ণাংগ কৰি তোলে এগৰাকী নাৰী কিন্তু সেইগৰাকী নাৰী আকৌ পদে পদে হয় বঞ্চিত নহয়নে বাপৰে model ini
তোমাৰ কামৰ বাবে আমাৰ ঘৰখন খোৱা অশান্তি হ'ল। এই চাওক, তুমি দিনটো অফিচতে থাকা নে কাৰোবাৰ ৰুমত সোমাই থাকা? তুমি গম পাইছা নে এইবোৰ কি কৈ আছা? হয় জানো নারীয়ে নারীর প্রধান মিত্র? হে আমি নাজানো, কিন্তু নারীয়ে যে নারীর প্রধান শত্রু হেয়া নিশ্চিত। হয়, হেয়া নিশ্চিত। আজিৰ নারী আগৰলৈ, আজিৰ নারী সফল সবল, আজিৰ নারী আত্মবিশ্বাস। কিন্তু সকলো অৰ্জন কৰি যেন কৰবাত থমকি ৰৈ যাবলগীয়া হৈছে আজিৰ এই নারী। কৃতিত্ব অৰ্জন কৰি নিজ গৃহত পিতৃ স্বামী অথবা ভাতৃৰ সন্মুখত তাই হৈ থাকে নিমাত, তাই হৈ থাকে নিশ্চুক। ল'ৰাটোৰ লগতে কি কৰিম নহয়, ভগৱান জোৰটো কি কৰি ৰাখিছে। বাবা হ'লনে? এতিয়ালৈকে চাওক। ভাত খালে? নাই নাই নাখাওঁ, মোৰ মানে কলেজত বহুত কাম আছে জানা। অ মা শুনাচোন, কোৱা। পইচা অকণমান দিয়া না। তোমাক কিন্তু বহুত পইচা লগা হৈছে। দিয়া মই কথা শুনো। দিয়া লোৱা। বেছি খৰচ নকৰিবা আৰু সোনকালে আহিবা। হ'ব, তুমি চিন্তা কৰিব নালাগে। মোৰ মাত্ৰ দিয়া উঠাই পঠাই এটা কৰি লোৱাচোন। এইটো মই কৰিছোঁ। হে দেৱী, মোক শক্তি দিবা। অ মা চাওক, নালাগে সেয়া কৰিব, ভালকে থাকিবা। তোমালৈ মোৰ চিন্তা, মোৰ ৰাজ্যতে। হেল্ল' ঐ দোষ, মাল পালি নে নাই? তাই এই দামীটো ল, মই চব মেনেজ কৰি লৈছোঁ, তই চিন্তাই কৰিব নালাগে। দে দে আছোন মাষ্টৰ কথা। এয়াই আজিৰ যুৱৰ চামৰ পংগু মানসিকতা। হয়, পংগু মানসিকতা। যিজন পুৰুষে ভগৱানৰ সন্মুখত শক্তি বিচাৰি মূৰ দোৱাইছে,
আজি সেই শক্তিয়ে আন এগৰাকীৰ জীৱনলৈ নমাই দিলে অন্ধকাৰ আজি মানসিকতা একবিংশ শতিকাৰে এই আধুনিক ভেজালমুখী সমাজখনত কোনো ক্ষেত্ৰতে নাৰী স্বাধীন তথা সুৰক্ষিত নহয় আহক আমি আমাৰ চিন্তাবোৰ সলনি কৰোঁ আহক আমি নাৰী পুৰুষৰ মাজত থকা পাৰ্থক্য মুক্ত কৰোঁ নারী তুমি আমার শিল্পী মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু নিজৰ নিজৰ পৰিচয় দাঙি ধৰিবলৈ অনুৰোধ জনালোঁ এজাউৰি হাত চাপৰিৰ বাবে ধন্যবাদ মই সমূহ কলা কুশলীক অনুৰোধ জনাইছোঁ তেওঁলোকে যে নিজৰ পৰিচয় দাঙি ধৰে পৰিচয় দাঙি ধৰিছে নমস্কাৰ আজি একবিংশ শতিকা স্বাধীনতাৰ ইমান দিন পিছতো নাৰী বহুত আগৰণীয় হয় কিন্তু নাৰী তথাপিও ক'ৰবাত ক'ৰবাত থমকি ৰ'ব লগা হয় কেতিয়াবা হয়তো জন্মৰ পিছতে আৰু কেতিয়াবা হয়তো চবফালেদি আগৰণীয় হৈও ঘৰত আৰু কেতিয়াবা হয়তো কোনোবা অচিনাকিৰ হাতত কিয় এই মানসিকতাই আমি বদলাব নোৱাৰোঁনে আহক আমি সকলোৱে আমাৰ নতুন প্ৰজন্মক শিক্ষা দিওঁ আৰু তেওঁলোকক বুজাওঁ পুৰুষ যি নাৰীও সমানেই আৰু সেইবাবে আমি এখন অল ওমেন এক্ট কৰিছোঁ থেংক ইউ নমস্কাৰ মই দৰ্শনা গোস্বামী ইকনমিক্স ডিপাৰ্টমেণ্ট 4th চেম নমস্কাৰ মই প্ৰাণৰ্থী পাৰ্থপ্ৰতীম BSc ছেকেণ্ড চেম ইকনমিক্স ডিপাৰ্টমেণ্ট আজি মই ব্যাখ্যাকাৰী আছিলোঁ নমস্কাৰ মোৰ নাম শ্ৰী বৰষা গায়ন মই অৰ্থনীতি বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী নমস্কাৰ মোৰ নাম কষ্টৰী শিৱন মই অৰ্থনীতি বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী নমস্কাৰ মোৰ নাম ভূমি দাস মই চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী আৰু মোৰ মেজৰ ইকনমিক্সত নমস্কাৰ ৰিণী দাস ইকনমিক্স ডিপাৰ্টমেণ্ট 4th চেম নমস্কাৰ সংগীতা তালুকদাৰ ইকনমিক্স ডিপাৰ্টমেণ্ট 4th চেম নমস্কাৰ মোৰ নাম আকাশ নাথ মই BSc ছেকেণ্ড চেম ইকনমিক্স ডিপাৰ্টমেণ্ট আৰু মই এই নাটকখনত সহায় কৰোঁ আৰু স্পেচিয়েল থেংকছ টু চেমুৱেল সি আমাক প্ৰথমৰ পৰাই হেল্প কৰিছে মিউজিকত কিন্তু অসুস্থতাৰ কাৰণে সি আজি ইয়াতে উপস্থিত থেংক ইউ মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে এটা কমেণ্টটো দি থৈ দিওঁ তোমালোকৰ যে বেকগ্ৰাউণ্ড ভইচ পাৰ্চল বৰ সুন্দৰ হৈছে আমি ভাল বুজি হৈছে পোৱা নাই যিটো বেকগ্ৰাউণ্ড ভইচ তোমালোকৰ তুমি দিছিলা নহয় জানো সেইটো খুব ভাল হৈছে দেই কমেণ্টটো থেংক ইউ ছাৰ এতিয়া আমি আনখন নাটকৰ দিনা আগবাঢ়িছোঁ